আকৌ এবাৰ ঘোষণা কৰিছোঁ সকলো ই ৰিক্সা চালকসকল যিসকল বৰ্তমান বৰ্তমানত আছে অনুগ্ৰহ কৰি মন দিব যে কালি 12/6/2026 তাৰিখে আমাৰ চিৰাং জিলাৰ DRSC ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ এটা সিদ্ধান্ত মৰ্মে আমাৰ চিৰাং জিলাৰ সন্মানীয় ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰ আৰু আমাৰ চিৰাং জিলাৰ সন্মানীয় SSP ছাৰৰ সহযোগত আমাৰ চিৰাং জিলাৰ অনাৰেবল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা অৰ্ডাৰ পাছ কৰিছে যে কথাটো হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ চিৰাং জিলাত দুৰ্ঘটনাটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বা ভৱিষ্যতেও বৃদ্ধি পোৱাৰ আশংকা দেখা দিয়া গৈছে। গতিকে এই ক্ষেত্ৰত আমাৰ পথ দুৰ্ঘটনা যাতে আমাৰ কম হয় আৰু আপোনালোকেও পথ দুৰ্ঘটনাৰ পৰা বাচি থাকে, জনসাধাৰণ যাতে সুৰক্ষিত হৈ থাকে, তাৰ পৰিপ্ৰেক্ষিতত কালি এটা সিদ্ধান্ত লোৱা হৈছে যে ই ৰিক্সাৰ চালকসকল আপোনালোকক পুনৰবাৰ কৈছোঁ যে নেশ্যনেল হাইৱে 27ত আপোনালোকৰ চলাচল নিষিদ্ধ কৰা হৈছে আৰু আমি আশা কৰোঁ যে পথ দুৰ্ঘটনাৰ ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক সহায় কৰি উপকৃত কৰে যেন। আৰু লগতে এইটোও জনাওঁ যে ছাৰ আমি উক্ত নিৰ্দেশনাক আপোনালোকে যদি সন্মান নকৰি নিজ ইচ্ছামতে যদি নেশ্যনেল হাইৱে 27ত চলাচল কৰে তেতিয়া আপোনালোকৰ ক্ষেত্ৰত আইনী পদক্ষেপ লোৱা হ'ব। গতিকে মই সম্পূৰ্ণ আশাবাদী যাতে আপোনালোকে আমাক সহায় কৰিব বুলি আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত আপোনালোকেও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি